ৰূপহীহাটৰ শান্তি বজাৰত অনশন কাৰ্যসূচী। এই মুহূৰ্তত UNB নিউজৰ দৰ্শকসকলক দিবলৈ লৈছো এক ব্ৰেকিং নিউজ। ৰূপহীহাটৰ শান্তি বজাৰত অনশন কাৰ্যসূচী। কলিয়াবৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন কাৰ্যসূচী। বান গৰাখহনে ৰোধ কৰা আৰু উচ্ছেদিত লোকৰ পুনৰ সংস্থাপনৰ দাবীৰে অনশন কাৰ্যসূচী হাতত লয়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই দাবী চৰকাৰে মানি নললে অনিৰ্দিষ্ট কাললৈ অনশন কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কলিয়াবৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি। পুৰুষ মহিলাসহ প্ৰায় 70জনকৈ লোক এই অনশনত অংশগ্ৰহণ কৰে। নিউজ ৰিপৰ্ট UNB নিউজ। জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা ভুৰবন্দা বান গৰাখহনীয়া উচ্ছেদিত বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদ কৰা পৰিয়ালক পুনৰ সংস্থাপন, ভুৰবন্দা গৰাখহনীয়া পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত আৰু লাওখোৱা আৰু ভুৰবন্দাত মাটি পট্টা প্ৰদানৰ দাবীত আমি এই অনশন হাতত লৈছোঁ, এই কাৰ্যসূচী হাতত লৈছোঁ। যেতিয়ালৈকে আমাৰ এই দাবীসমূহ জিলা প্ৰশাসনে মানি নলয় তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। আমি আজি আৰম্ভণিহে কৰিছোঁ, কিন্তু 17 তাৰিখে ঈদটো খাই পেলাই 18 তাৰিখৰ পৰা ইয়াতকৈ তীব্ৰ প্ৰতিবাদ গণতান্ত্ৰিকভাৱে আৰম্ভ কৰা হ'ব। আৰু আমি এটা কথা জিলা প্ৰশাসনক জনাই দিছোঁ যে বাৰম্বাৰ কেইটামান পাৰ্কো বান্ধ পেলাই দায়িত্ব সামৰিলে নহ'ব। পাৰ্কো বান্ধ পেলাই ৰাইজক যি ক্ষতি কৰিছে, যি ধৰণে ৰাইজৰ পইচা এই পানীত পেলাই আছে, গতিকে কোনো ধৰণৰ কাম হোৱা নাই। আমি এটা কথা অটাৰিচাৰ্জক জনাই দিব বিচাৰিছোঁ যে 8 কোটি টকা যিটো চেংচন হৈছে, সেই 8 কোটি টকা কাম এই বছৰ বোলে নহ'ব বুলি আমি গম পাইছোঁ। কিন্তু এই বছৰ যদি এই কাম নহয় তেতিয়াহ'লে ভুৰবন্দা মানচিত্ৰৰ পৰা ভুৰবন্দা গাঁও পঞ্চায়তটো নাইকিয়া হৈ যাব। কিন্তু আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ যে এই যিটো আমাৰ জিলা প্ৰশাসনে যিটো ভেকু ভাওনা দেখুৱাই আছে, যিটো গৰাখহনীয়াৰ নামত ৰাইজৰ পইচা এই পানীত পেলাই আছে, গতিকে ইয়াৰ পৰা জনা যায় যে এই অঞ্চলটো অকল মাইনৰিটি মানুহ থকাৰ কাৰণে এই ভেকু ভাওনা চলাই আছে নেকি। আৰু এটা কথা আপোনালোকক আমি কৈ দিব বিচাৰিছোঁ, কলিয়াবৰ সমষ্টিত যিখিনি পৰিছে সেইখিনিত জিঅ' বেগৰ বান্ধৰ কাম হয়। ভুৰবন্দা অঞ্চলত এই কাম কিয় নহয়? ভুৰবন্দা অঞ্চলত বাৰম্বাৰ পাৰ্কো বান্ধ পেলাই ৰাইজক অসৃষ্টি কৰাৰ কাৰণ কি? আমি এই কথা উত্থাপন কৰিছোঁ। কিন্তু আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত কাম নহ'ব। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে 8.5 কোটি টকাৰ যিটো কাম চেংচন হৈছে, এই কামটো এই বছৰ নহ'ব বুলি আমি অটাৰিচাৰ্জৰ ফালৰ পৰা জানিব পাৰিছোঁ।